আজি পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। কাইনমাষ্টাৰত ভিডিঅ' কেনেকৈ বনায় আৰু এটা ইউটিউবত থাম্বনেইল কেনেকৈ বনায়। আমি বহুতে নাজানো যে ইউটিউবত থাম্বনেইল কেনেকৈ বনায়। পোনপ্ৰথমে আমি আমাৰ মোবাইলৰ প্লে ষ্ট'ৰলৈ যাম। প্লে ষ্ট'ৰত গৈ আমি এটা এপছ চাৰ্চ কৰিম, কেনভা, আৰু এপছটো আমি আমাৰ নিজৰ মোবাইলত ইনষ্টল কৰি ল'ম ফাৰ্ষ্ট ইউটিউবত থাম্বনেইলৰ কাৰণে। এয়া মই চাৰ্চ কৰিছোঁ কেনভা এপছ, এয়া ইনষ্টল দিলোঁ। এয়া মোৰ ইনষ্টল অ'পেন হ'ব। এতিয়া ইনষ্টল পূৰা হ'ল আৰু তাৰ মাজত আমি এই থাম্বনেইল যে বনাম তাৰ কিছুমান কথা জানিব লাগিব আৰু আমি যিবিলাক থাম্বনেইল বনাম তাৰ ভিডিঅ'ৰ পৰা আমি স্ক্ৰীনশ্বট মাৰি ল'ম। ফাৰ্ষ্ট স্ক্ৰীনশ্বট মাৰি আমি এডিট কৰিম। এডিট কৰি আমি পুনৰ কেনভালৈ যাম। এই এপছটো আমাৰ যিটো এপছ তাত অনলাইন লাগিব, কিন্তু অফলাইন হ'লে নহ'ব। অনলাইন গ'লে তাৰমানে তেতিয়াহে এপছটো অ'পেন হ'ব। আপোনাৰ এই এপছটোত বিচাৰিব ইমেইল ID বা গুগল দি দিব। তাৰপিছত আপোনাৰ থাম্বনেইল লাগে, পোষ্টাৰ লাগে, ইউটিউবত যি লাগে আপোনাৰ চব আহিব। এয়া মই থাম্বনেইলত লাগাই দিলোঁ। এয়া থাম্বনেইলৰ কাৰণে ইণ্টাৰফেচ হ'ল, প্লাছ চিনটোত লাগাই দিলোঁ। লাগাই দিলে আপুনি ইয়াত গেলাৰীত যাব। গেলাৰীত গ'লে আপোনাৰ আহিব অল ইমেজ। ইয়াতে যি ভিডিঅ'ৰ ক্লিপ আছিলে লাৰি দিব, মানে প্ৰথম যিটো আপুনি থাম্বনেইলৰ কাৰণে স্ক্ৰীনশ্বট মাৰি থৈছে। মই লাগাই দিলোঁ, গোটাইবোৰ আহি গ'ল। মানে যিখিনি আমি থাম্বনেইলত দিম সেই ফটোকেইটা অহাৰ পিছত ইয়াত আপলোড দেখাব। এবাৰ আপলোড দেখুৱাৰ পিছত আপোনাৰ মানে মোবাইলৰ এইটোৰ পৰা গুচি নাযায় কেতিয়াও, ইয়াত থাকি গ'ল। এয়া মই ক্লিপবোৰ জইন কৰি আছোঁ এটা এটাকৈ। আপোনালোকে চাব এনেকৈ আপোনাৰ নিজৰ ইচ্ছামতে কোনটো ক'ত দিয়ে সেনেকৈ জইন কৰিব। জইন কৰিলে ক্লিপটো কমপ্লিট হ'লে এয়া ক্লিপ কমপ্লিট হ'ল। তাৰপিছত ইয়াত আপুনি কালাৰ আনিব পাৰে, তাৰমানে আপোনাৰ নিজৰ ইচ্ছামতে কালাৰ। এয়া হেডলাইটিং দিলোঁ মই, মানে থাম্বনেইলৰ নাম কি দিম মানে ভিডিঅ'টোৰ প্ৰথমখিনিত। এয়া হেডলাইটিংটো মই মুচি দিম। তাতে মুচি দি কিনে তাতে মই লিখিম যে ইউটিউবত কাইনমাষ্টাৰত ভিডিঅ' কেনেকৈ বনায়, মানে যোনে যি লিখে আৰু সেইটো আপোনালোকৰ ইচ্ছামতে সেইটো আপুনি লিখিব। আৰু তাত আখৰকেইটা কালাৰিং কৰিব পাৰি। আপোনাৰ য'ত যিটো কালাৰ শ্ব' কৰে সেইমতে আপুনি কালাৰটো নিজৰ চইচত, মানে থাম্বনেইলটো চাই দিব যে এইটোত ৰঙা কালাৰ হ'ব, এইটোত বগা কালাৰ হ'ব। য'ত যি কালাৰ হয় আপোনালোকে সেইমতে চাব। মই ইয়াত দেখাই দিছোঁ কালাৰ কেনেকৈ লাগিব পাৰি। এই কেনভা এপছটোৰ দ্বাৰাই মানে অতি সহজে থাম্বনেইল আপুনি বনাব পাৰি। ইউটিউবৰ হওক বা আপুনি পোষ্টাৰ হওক, আপোনাক যি লাগে চব আপুনি বনাব পাৰিব। এয়া দেখিছে মই টাইটেল দি দিছোঁ, মোৰ যিটো ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ এইটো এনেকৈ লিখি দিলোঁ। দিয়াৰ পিছত ইয়াত আমি সম্পূৰ্ণ লিখি দিম। দি এইটো মানে আপুনি মাজত দিয়ে, ছাইডত দিয়ে, আপুনি য'ত দিয়ে আপোনাৰ ইচ্ছামতে এনেকৈ দিব পাৰি। মই য'ত লাৰিছোঁ আপোনালোকে তেনেকৈ কৰি চাওক। আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্টো কৰিব, আৰু যদি কিবা ভুল হৈছে ভিডিঅ'টোৰ মাজত তাৰ মাজতো জনাই দিব। এয়া চাওক আপোনালোকে, মই এনেকৈ কমপ্লিট বনাই আছোঁ মোৰ যিটো ইউটিউবৰ থাম্বনেইল হয়। চ' আমাৰ বহুতে নাজানে থাম্বনেইল কেনেকৈ বনায়, জাষ্ট ভিডিঅ' এটা বনাই কিনে দি দিয়ে। এয়া এতিয়া মই ছেভ কৰি দিলোঁ, ওপৰত ডাউনলোডৰ চিনটোত লাগাই দিলে আমাৰ ভিডিঅ'টো ছেভ হৈ গ'ল। এয়া চাওক আপোনালোকে আমাৰ ভিডিঅ' থাম্বনেইলটো ছেভ। ইয়াৰ পুৰণ চিনটো লাগাই দিব। এইটো এনেই এটা আহি যায়, কিবা এটা এডভাৰটাইজ আহি যায়। চ' আমি আকৌ পুনৰ ঘূৰি আহিম আপোনাৰ কাইনমাষ্টাৰলৈ। এয়া আমাৰ কাইনমাষ্টাৰ এপছ অ'পেন হ'ল আৰু ইয়াত আমি নিজৰ ইচ্ছামত ল'ব পাৰি। আমি 6.8 ল'লোঁ, গতিকে ইউটিউবৰ বনাওঁতে ইয়াৰ পৰা আমি ফাইলৰ পৰা ভিডিঅ'কেইটা ল'ম। আমাৰ যিবিলাক ক্লিপ আছিলে, আমি শ্বৰ্ট ভিডিঅ' কৰাৰ ক্লিপ সকলোবোৰ আমি ইয়াত মানে কি কৰিম, যোৰা লগাম একেলগে, সহজ ভাষাত ক'ব গ'লে। এয়া আমি ইয়াৰ পৰা আমাৰ ক্লিপবিলাক উঠালোঁ। উঠাই আমি ইয়াত জইন কৰিম ক্লিপবিলাক, যে এই যিটো ভিডিঅ' চলিব সেই ভিডিঅ'টোৰ ক্লিপ। আমি ইয়াত ক্লিপবিলাক কাটিব পাৰোঁ। আমি প্লে' কৰি চাম এবাৰ কোনখিনি কাটিব লাগে। ঠিক তেনেদৰে আমি এই ভিডিঅ'ত দেখুৱাৰ দৰে তোমালোকে কাটিবা, চাবা কেনেকৈ কাটিব পাৰি, ক'ত লাৰিব পাৰি, সম্পূৰ্ণ ভিডিঅ'টোত দিয়াই আছে। ফাৰ্ষ্ট আপোনাৰ মিডিয়া ফাইলৰ পৰা ল'লে আপোনালোকৰ ক্লিপবিলাক লৈ কিনে আপোনাৰ এয়া চোৱা, এয়া আমাৰ এইখিনিত অলপ বেছি দেখিছোঁ। চোৱা আমি অলপ কাটি দিব পাৰি। এনেকৈ বোলে এইখিনি অলপ বেছি বেয়া হৈছে বা কিবা হৈছে, আগৰ হয় বহুত আগৰ, কাটি দিলোঁ। ঠিক তেনেদৰে আপুনি লেফ্টৰ কাটিলে লেফ্টৰ লাগিব আৰু ৰাইটৰ কাটিলে ৰাইট লাগিব। আৰু যদি মাজতে ক্লিপটো খোৱা কৰি চাব বিচাৰোঁ মাজত লাগিব। স্লিপ এড এনেকৈ যিটো আছে থাৰ্ড অপশ্যনটো লাগাই দিব। ঠিক তেনেদৰে ক্লিপকেইটা চাব। আকৌ আপোনালোকে যদি অডিঅ' লগাব বিচাৰে ইয়াত অডিঅ' লগাব পাৰি। যদি ভইচ কৰি মাজতে কথা ক'ব বিচাৰে কথা ক'ব পাৰি। ইয়াত ভইচ ডাইভ্ৰেট হয়। আৰু আপোনালোকে ইয়াত সৰুকৈ লগাব পাৰি মিডিঅ' ইফেক্ট, আপোনালোকে যি লগায় টেক্সট হেডলাইটিং দিয়ে, হেডলাইটিং দিব পাৰি ভিডিঅ'টোৰ মাজত। ইয়াত চাউণ্ডৰ কোৱালিটি আছে, আপোনালোকে চাউণ্ড বেছি কৰিব পাৰি, কম কৰিব পাৰি। ইয়াত কাটিব পাৰি, বোলে নহয় আগৰখিনি কাটো, বোলে পিছৰখিনি কাটো। আপোনালোকে নিজৰ ইচ্ছামতে ইয়াত ভিডিঅ'বোৰ চাই প্লে' কৰি আপোনালোকে নিজৰ ইচ্ছামতে ভিডিঅ'টো বনাব। আৰু ইয়াত
আপোনালোকে আৰু এটা বস্তু শিকাই দিওঁ, ইয়াত আপোনালোকে বহুত মানে বস্তু কিনি ল'ব লাগে আচলতে কাইনমাষ্টাৰ এপছত। তাতে কিনি ল'লে আপোনালোকে সম্পূৰ্ণ গোটাইখিনি বনাব। ইয়াৰ ভিডিঅ'ত আপোনালোকৰ চাউণ্ড বহুত লাগে, কম লাগে, আপোনালোকে নিজৰ ইচ্ছামতে বনাব। ভিডিঅ'ৰ চাউণ্ডটো কিমান কোৱালিটিৰ লাগে। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ ক্লিপবোৰ জইন কৰিব, বোলে এইখিনি বেছি আছে এইখিনি কাটি দিওঁ, এইখিনি বেছি আছে এইখিনি কাটি দিওঁ, ঠিক মই কটাৰ দৰে। আৰু মিউজিক এড কৰিব লাগে, ইয়াত মিউজিক এড কৰিব পাৰি। মিউজিকত যাই আপোনালোকে মিউজিক কৰা, ৰেকৰ্ড কৰা, যিহঁতে যি আপোনালোকৰ যি লাগে ইয়াত প্লাছ চিনটো লাই দিবা, মিউজিকটো বজাই দিবা, এড হৈ যাব। ইয়াত তলত মিউজিক চাবা, এড হৈ গ'ল। ঠিক আছে, ঠিক তেনেদৰে আপোনালোকে প্লে' কৰিছে মিউজিকটো কেনেকুৱাকৈ চলিছে। বোলে মিউজিকটো চাউণ্ড বেছি আছে, চাউণ্ডটো কমাই দিবা। বোলে মিউজিকটো চাউণ্ড বেছি লাগে, বেছি কৰি দিবা। ঠিক তেনেকুৱাকৈ মিউজিকটো চাউণ্ডটো আমি কমাব, বেছি কৰিব পাৰি, বা আমাৰ ভিডিঅ'টোৰ মাজত এটা মিউজিক আনিব পাৰি। মিউজিকটো আমি আপোনাৰ য'ত হ'লেও পায়, বোলে ইউটিউব লাগে, ফিটমেট হয়, য'ৰ পৰাই হ'লেও ডাউনলোড কৰিব পাৰি। ষ্টাৰ্ট ৰেকৰ্ড আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে মাজত, মানে মই কিবা ক'ব বিচাৰিলে ক'ব পাৰোঁ, বোলে এইটো মোৰ নতুন ভিডিঅ', এনেকৈ কি আপুনি যি কয় ভিডিঅ'টোৰ মাজত ক'ব পাৰে। বোলে মাজতে কিবা ৰৈ গ'ল ক্লিপত, তেতিয়াও আপোনালোকে ভইচ ডাইভাৰ্ট কৰি এনেকৈ ক'ব পাৰে। ঠিক তেনেকুৱাকৈ ভিডিঅ'টোৰো ঠিক চাউণ্ডটো বেছি কৰিব পাৰি, কম কৰিব পাৰি। এনেকৈ ভিডিঅ'টো প্লে' কৰি কৰিব মাত্ৰ। ভিডিঅ'টো যেতিয়া আপোনালোকে এডিট কৰিব কাইনমাষ্টাৰত, ভিডিঅ'টো বাৰে বাৰে প্লে' কৰিব। কোনোবাখিনি ভুল লৈ যায় সেইখিনি ভালে ভালে চাব, মানে পূৰা ধ্যান দি চাব আপোনালোকে। লাষ্টত ক'ত কেনেকৈ কি কৰিব পাৰি সম্পূৰ্ণ দেখাই আছোঁ আপোনালোকক। বোলে ইফেক্ট লগোৱা, বোলে এইখিনিত এটা ইফেক্ট লগাই দিওঁ, ইফেক্ট আছে তাতে ইফেক্ট লগাবা তোমালোকৰ ইচ্ছামতে। ইয়াত ঠিক যেনেকৈ মই দিছোঁ কাইনমাষ্টাৰত, ঠিক তেনেকৈ ভিডিঅ'টো প্লে' কৰি অলপ চাই ধুনীয়াকৈ আৰামছে কৰিবা। আৰু যদি ভিডিঅ'টোৰ সকলোবোৰ ঠিক আছে, আমাৰ মানে ক্লিপবোৰ জইন হৈছে সম্পূৰ্ণ, তাৰপিছত সকলোবোৰ ঠিকে আছে, ভিডিঅ'টো প্লে' কৰি চাইছা তুমি, বাৰে বাৰে চাইছা, এবাৰ নহয় দুবাৰ। ভিডিঅ'ৰ মাজত গান কেনেকৈ আনিব লাগে বা মিউজিক এটা কেনেকৈ দিব লাগে, মাজত কিবা ৰৈ গ'লে কেনেকৈ ক'ব লাগে, সম্পূৰ্ণ দেখাই দিলোঁ। গতিকে ভিডিঅ'টো ভালকৈ চাবা, প্লে' কৰি চাবা, ইফেক্ট লগাবা। ইফেক্ট লগাব লাগিলে মানে সম্পূৰ্ণকৈ চাইহে ভিডিঅ'টো ছেভ কৰিবা। আৰু ভিডিঅ'টো ছেভ কৰি কিনে মই দেখাম ইয়াত ভিডিঅ' কেনেকৈ ছেভ কৰে। ছেভ হোৱাৰ পিছত এনেকৈ লাই দিবা, আপোনাৰ নিজৰ কোৱালিটিত ল'বা, যিখিনি কোৱালিটিত লাগে তেনেকৈ ছেভ কৰি দিবা। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু লগতে মানে অন্য হোৱাটছআপ হওক, ফেচবুক হওক, য'তে নহওক লিংকটো পঠাই শ্বেয়াৰ কৰি দিবা। প্লে' কৰি চাবা লাষ্টত, তাৰপিছতহে আপোনালোকে আপলোড দি দিব। ধন্যবাদ, থেংক ইউ।